নমস্কাৰ, মোৰ নাম অনুষা পুৰকায়স্থ। মই এইবাৰ যুৱবাণীৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছোঁ। শ্ৰী হেমন্ত দত্তদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতে লিখা এটি গীত মই আপোনালোকক গাই শুনাব বিচাৰিছোঁ। গীতটি সংগীত কৰিছিলে আৰু কণ্ঠ দিছিলে শ্ৰী চাৰু গোহাঁইদেৱে। গীতটি শিৰোনাম তুমি আহিছিলা চেনাই, জোন জ্বলে কপালত এলবামৰ। আহিছিলা চেনাই মোৰ পদূলিলে বুলি, তল ভৰি থকা বকুলৰে ফুল গছকি, তল ভৰি থকা বকুলৰে ফুল গছকি। তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি, মাটি লেখা তোমাৰ লিহিৰি ভৰিৰ নখে যে কয়, লাজে মাটি লেখা তোমাৰ লিহিৰি ভৰিৰ নখে যে কয়, অতি হেঁপাহৰ জীৱন ৰেখা ঘনে মুচি মুচি যায়, মচি মচি যায়। তুমি আহিছিলা চেনাই মোৰ পদূলিৰে বুলি, তল ভৰি থকা বকুলৰে ফুল গছকি, তল ভৰি থকা বকুলৰে ফুল গছকি। তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি, তল ভৰি থকা বকুলৰে ফুল গছকি, তল ভৰি থকা বকুলৰে ফুল গছকি, তল ভৰি থকা বকুলৰে ফুল গছকি। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।